নিউজ চেনেলত অনলাইন এডিটিং কেনেকৈ কৰে আৰু এটা শ্ব' কেনেকৈ চলোৱা হয়? এটা চ'ৰ্চবিলাক লওঁ, এটা 4টা কেমেৰা হয়, 5টা কেমেৰা হয়, 8টা কেমেৰা হয়, আমি যিমান লগে লগাব পাৰোঁ কেমেৰা লগাই পেলাই আমি ইয়াতে মিক্সিং কৰি লাইভ এডিটিং যিটো কৰোঁ, যিটো অফলাইন এডিটিং নহয় অনলাইন এডিটিং বুলি কয়, লাইভ এডিটিং কৰোঁ আৰু সেই বস্তুটো আমি টেলিকাষ্ট কৰিবৰ কাৰণে PCR-লৈ পঠিয়াই দিওঁ। PCR-ত আপাৰ প্লেট মাৰে, MCR লগো মাৰে, ঘড়ী চলাই মেলি অন এয়াৰত গুচি যায়। সেইটোৱে বস্তু এটা কাম, এইটো অনলাইন এডিটিং ছেটআপ বুলি কয়। এইকেইটা মনিটৰ, এইটো ৰেকৰ্ডাৰ এটা থাকে ইয়াতে, এখন ভিডিঅ' মিক্সাৰ তলফালে আছে আৰু এইটো ছুইচিং আছে, কি ছুইচ আছে ইয়াত? ভিডিঅ' মিক্সাৰ ইয়াত আমাৰ চুইচ যিবিলাক চ'ৰ্চ সেইবিলাক আমাৰ চুইচত থাকে, আমি এটা চিলেক্ট কৰিলে বেলেগ বেলেগ চ'ৰ্চ আহে। এনেকৈ নিউজ ৰুমত নিউজ কেনেকৈ পঢ়া হয় সেয়া আজি আপোনালোকক দেখুৱাম। এয়া হৈছে ৰানডাউন। আপোনালোকে টিভিত যিমান নিউজ দেখা পায় ইয়াতে লিখা হয় আৰু ইয়াতে কোনটোৰ পিছত কোনটো নিউজ বাজিব সেয়াও ইয়াতে ডিচাইড কৰা হয় আৰু ইয়াতে লিখি লৈ তাৰ লগত ভিডিঅ' সংযোগ কৰা হয়। তাৰপিছতে আপোনালোকে টিভিত দেখা পায়। তাৰপিছত ইয়াত আপোনাৰ দুটা মনিটৰ আছে। এই ডাঙৰ মনিটৰটোত আপোনাৰ অন এয়াৰ হোৱাৰ আগৰ যিখিনি ভিজুৱেল সেইখিনি আমি দেখা পাওঁ ইয়াত, আৰু এই লেফ্ট চাইডে যিটো নিউজ লাইভ চলি আছে সেইটো আপোনালোকে টিভিত যিটো দেখা পায় সেইটো অন এয়াৰ হৈ আছে, আৰু ইফালে বেলেগ বেলেগ চেনেল লাগি আছে। আৰু আজি যিহেতু নিউজ লাইভৰ এনিভাৰ্চাৰী, গতিকে এনিভাৰ্চাৰী চেলিব্ৰেট কৰিবলৈ ইয়াতে নিউজ লাইভৰ থাৰ্ড ফ্ল'ৰৰ পৰা এটা শ্ব' হ'ব। গতিকে সকলোৱে সাজু হৈ আছে এনেদৰে। আৰু কেক কাটি CMD মেমে অনুষ্ঠানটোৰ আৰম্ভণি কৰিলে। টিস্যু এটা দিয়া। হ্যাপি বার্থডে। All beautiful ladies. তুমি খাই দিয়া। সবরে হয় মুখা দিলে। নিউজ ৰুমত উপস্থিত আছো আৰু নিউজ লাইব্ৰেৰী বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে আমাৰ সমূহ সহকৰ্মী উপস্থিত আছে। আমাৰ অনুষ্ঠানৰ জৰিয়তে ল'ৰা বৰ্তমান সময়ত বিভিন্ন স্থানত কৰ্মৰত হৈ আছে বা পঢ়ি শুনি ভাল। খুব সুন্দৰ। আমাৰ নিপেনৰ পৰা এষাৰি শুনিম। যিহেতু সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, আৰু সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বোত্তমৰ দৌৰত নিউজ লাইভে যি 14 বছৰত সদায় সৰ্বশ্ৰেষ্ঠ হৈ থাকিলে, ইয়াৰ বাবে নিউজ লাইভৰ প্ৰতিগৰাকী সদস্য আৰু বিশেষকৈ জাহিৰ হুছেইন ছাৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁ যি নেতৃত্ব সেই নেতৃত্বক সঁচাকৈ শলাগ লৈছোঁ। আৰু যিহেতু মই ইয়াত নতুন, গতিকে তেওঁলোকৰ হাত ধৰিয়ে মই সাংবাদিকতাৰ ক খ শিকিছোঁ আৰু বহুত শিকিবলৈ আছে। মুঠৰ ওপৰত এটাই কথা ক'ম যে নিউজ লাইভ সদায় চিৰযুগমীয়া। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে আমাৰ দীপুদা ইয়াত কি কৰে? ইয়াতে বৰ্তমান মোৰ ইয়াতে আমাৰ বিভিন্ন ঠাইৰ পৰা ভিডিঅ'বিলাক আহে, বিভিন্ন ৰিপৰ্টাৰবিলাকে ভিডিঅ' পঠিয়াই, স্ক্ৰিপ্ট পঠিয়াই, এইখিনি মই ডাউনলোড কৰি আমাৰ এডিটিং বা হেৰি কৰিবলৈ পঠিয়াই দিয়া যায়। তাৰপৰা এডিটিং কৰিব, মই ডাউনলোড কৰি দিয়াৰ পিছত এডিটিং কৰিব, বা অন্যান্য আমাৰ FTP বা নিউজ ফ্ল' বুলি এটা হেৰি আছে, এপছ আছে, তাতো বস্তু আহে কিছুমান, তাতো এনেকৈ ধৰণৰ বস্তু আহে বিভিন্ন ঠাইৰ পৰা ভিডিঅ' আহে। এনেকৈ ভিডিঅ'বিলাক এপ্ৰুভ কৰি দিলে আমি যিবিলাক লাগে সেইবিলাক এপ্ৰুভ কৰোঁ, যিবিলাক নালাগে এপ্ৰুভ নকৰোঁ। এপ্ৰুভ কৰি দিয়াৰ পিছত তেওঁলোকে পায়, যিটো নিউজ যাব তেনেকৈ কাটি দিয়া যায়।